চেনেল জাৰ্ণি ভ্লগ চাই আছে আপোনালোকে মোৰ অন্য এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই আছোঁ দিল্লীৰ মেট্ৰ' ষ্টেচন তো আমি গৈ আছোঁ কুতুব মিনাৰলৈ তো কুতুব মিনাৰটো গৈ দেখুৱাই বহুত কি কেনেকুৱা তো চাই থাকিব গাইছ এখন ট্ৰেইন আহিলোঁ আৰু নেক্সট যাব লাগিব এতিয়া আকৌ উঠি ল'লোঁ তো চাই থাকিব গাইছ আগলৈ তো গাইছ ফাইনেলি পালোঁ আহি আমি ষ্টেচন তো চাই থাকক আগলৈ দেখ গাইছ কাৰ্ডখন ইয়াতে লগালেহে মানে শ্ব' কৰিব আৰু বেলেঞ্চটো শ্ব' কৰিব চাব এয়া 32 টকা আছে মোৰ তাত এতিয়া দেখিছে আপোনালোকে আৰু মই এনেকৈ ওলাব পাৰিলোঁ ষ্টেচনৰ পৰা ওলাই আহি অট'ত বহিলোঁ কিন্তু একদম ধাৰাসাৰ বৰষুণ আহি গ'ল কি ক'ম আৰু গাইছ তো যিয়ে নহওক বাৰু গৈ আছোঁ আৰু এনেকৈ চাই থাকিব আগলৈ আৰু ইমানখিনি আহিছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ ফলত আজি এইখিনি পাইছোঁহি তো এনেকৈ মৰম আশীৰ্বাদ কৰি থাকিব বহুতেই ভাল লাগে তো গাইছ ফাইনেলি আহি পালোঁ কুতুব মিনাৰ আৰু কুতুব মিনাৰৰ টিকেট ল'ব লাগিব 50 টকাকৈ তো দেখুৱাই আছোঁ মই এনেকুৱা কুপন দিব কুপনটো লৈ মানে টিকেটটো লৈ কিনে তাত দেখাব লাগিব তাৰপিছত ভিতৰত এণ্ট্ৰি কৰিব দিব তো এনেকৈ চাই থাকিব ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াৰ পৰিৱেশটো মই দেখুৱাই আছোঁ আপোনালোকক তো চাই থাকিব পৰিৱেশটো এইটোৱেই দেখিছে আপোনালোকে তো এটা সুন্দৰ পৰিৱেশ মানে কি ক'ম আৰু ইমান পৰিষ্কাৰ আপোনালোকক ক'বলৈ ভাষা নাই মোৰ দেখিছে আপোনালোকে মেৰামতিৰ কাম চলি আছে তো এইবিলাক এনেকৈ আৰু দেখুৱাই আছোঁ ইফালেও আছে গাইছ এইবিলাক যে দেখিছে আপোনালোকে এইবিলাক মানে আমাৰ আজু ককাহঁতৰ দিনতে বনোৱা যায় মানে কি ক'ম আপোনালোকক মানে আমি যে দেখিবলৈ যে পাইছোঁ মানে এইবিলাক বস্তু মানে কি ক'ম আৰু ধুনীয়াকৈ ৰাখি থোৱা হৈছে মানে চাবৰ বাবে এনেকৈ তো আৰু যদি ক'ৰবাত কিবা হৈ যায় তো তেওঁলোকে ইয়াতে মেৰামতি কৰি থাকে তো সেইবাবে বহুত ভালে আছে মানে তো কি ক'ম আৰু আপোনালোকক আৰু এইবিলাক যে দেখিছে আপোনালোকে কোনো চিমেণ্ট বা হেৰি নহয় ইয়াত তো মানে ইয়াত বেলেগ আৰু কি ক'ম আপোনালোকক মই চাই থাকিব গাইছ দেখুৱাই আছোঁ
আহিলে আৰু এটা বস্তু সুন্দৰ বস্তু এতিয়া ভিতৰত সোমাব নোৱাৰি কাৰণ এইবিলাক দেখিছে আপোনালোকে এনেকুৱা তাৰ কটা লগাই থোৱা আছে আৰু কি ক'ম আৰু ভিতৰত বা কি আছে ক'ব নোৱাৰোঁ বাহিৰৰ পৰাই দেখাইছোঁ আপোনালোকক তো এনেকৈ চাই থাকিব আৰু যদি কিবা দেখুৱাব পাৰোঁ তো এনেকৈ বহুত মানুহ হয় গাইজ চাবৰ বাবে তো আপোনালোকে যদি দিল্লীত আহে কেতিয়াবা এইটো কুতুব মিনাৰটো চাই যাব এবাৰ আহিলে আপোনালোকে তো গাইজ আজিৰ এই ভিডিঅ'টো ইমানেই চাই যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'ৰ ওপৰত যদি কিবা ভুল পায় আপোনালোকে তো কমেণ্ট কৰি নিশ্চয় জনাব তেতিয়াহে নেক্সট ভিডিঅ'টোত শুধৰাবলৈ মই চেষ্টা কৰিম তো ইয়াতে দিল্লীৰ কুতুব মিনাৰৰ পৰা একেলগে জয় অসম।